हेलो गाइज गुड मर्निंग मैं ब्लगটো आरम्भ কৰিছোঁ ষ্টেচনৰ পৰা এয়া দেখিছে আমি যাব ওলাইছোঁ গুৱাহাটী জানো আৰু আগত পল আৰু ই বাবু গৈ আছে পৰীক্ষা শেষ সিহঁতৰ পুৰা ৰিলেক্স আমাৰো মানে কিবা কিবি সৰু সুৰা কাম আছে প্ৰেছৰ কিবা কিবি আনিব লগা আছে তো সেইকাৰণে সিহঁতক ল'লোঁ অকণমান বজাৰো কৰিম বুলি ফেঞ্চিত তো আপোনালোকক দেখুৱাম কি কিনো কি হেৰি কৰোঁ পুৰা স্পীডত মানে ঘৰৰ পৰা খোজকাঢ়িছোঁ ট্ৰেইন যাব বুলি কিন্তু এতিয়াও আহি পোৱা নাই ট্ৰেইন তো বলক আমাৰ লগত আপোনালোককো ফেঞ্চি ঘূৰাই আনো তো আপোনালোকে চাই থাকিব ট্ৰেইন আহি পিছে এয়া কৰবাত আহিলে তাৰমানে খোৱাটো বেছি হয় অকণমান তো খাই লওঁ আপোনালোকে চাই থাকিব খাই লৈ আমি মানে বেছি যাম প্ৰথমতে পৰঠা খাই লওঁ কি বাবু হাফ পেণ্ট চাওঁ বাবু হাফ পেণ্ট ল'ব আৰু এয়া চাই আছে হাফ পেণ্ট যেতিয়ালৈকে নতুন কমিটি নহয় কাৰণে চাই আছোঁ তো এতিয়া আমি বিশালত আহিছোঁ বেগ চাই আছে এইবাৰ বাবু আৰু জানুৰ বহুত গৰম লাগছে নেকি তাকে কালাৰ হ'বতো বজাৰ কৰা হৈ গ'ল এতিয়া ট্ৰেইনত উঠিব আহিছোঁ আৰু এয়া বিৰিয়ানী খাই আছোঁ পানী এইফালে খুব টেষ্টি বিৰিয়ানীটো বহুত ভাল লাগে চিকেন বিৰিয়ানী আৰু বাবু খাই আছোঁ এইমাত্ৰ আমি গুৱাহাটীৰ পৰা আহি পালোঁ
যিখিনি মানে দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। চাই নিশ্চয় ভাল পাব। মানে ডেইলি ব্লগে আৰু মই দিছোঁ এইটো। ইমান গৰম পাইছোঁ নহয় আজি গুৱাহাটীত গৈ, মানে কি আমাৰ ইয়াতে অকণমান হ'লেও ঠাণ্ডা আছে আৰু মানে তাত গৈ মানে এনেকুৱা লাগিল যেন জুলাই মাহৰে গৰমখিনি গোটেই মানে পৰিছে এনেকুৱা লাগিল। খুব মানে আচলতে কষ্টই পালোঁ ক'ব গ'লে। বজাৰ হ'ল বাৰু, যিখিনি পাৰোঁ অকণমান কৰিলোঁ। এইয়া পিন্ধি ঘূৰি আছে পৰা। আৰু এই আমাৰ আকচু, চাহ আকচু ড্ৰেছ দেখে দিয়া এনেকৈ। এইয়া তাইৰ ফূৰ্তি, ড্ৰেছ দেখিছে তাইৰ। পূৰা ফূৰ্তি তাইৰ একদম। তাই মই আপোনালোকক দেখুৱাইছোঁহে, বিশালত তাইৰ ড্ৰেছ কিনিছোঁ এইযোৰ। তো তাইৰ পিন্ধি ইমান মানে ফূৰ্তি। এতিয়া তাই এই মা চাহ হাই দিয়া, হাই ধুনু কাপোৰ দেখাই দিয়া, ধুনু দেখাই দিয়া। এই দেখাই দি ইফালে দেখাই দিয়া, ইফালে দেখাই দিয়া, এইফালে দেখাই দিয়া ধুনুকে। তাৰপিছত আৰু চাওঁ বেগ দেখাই দিয়া। এয়া চাফাৰীৰ বেগ ল'লে ইহঁতে চেমেল হৈছে। হ'ব দিয়া, দুটা দেখাব নোৱাৰোঁ। চাফাৰীৰ দুটা বেগ লৈছে, বিশালৰ পৰাই লৈছে। এয়া চেম ভায়েক ভনীয়েকৰ। মানে কি হয়, কম দামী বেগকেইটা আনি দিলে পিছত আৰু নষ্টই হয়। ইমান কিতাপৰ ভিৰ, গতিকে বেগকেইটা মই ভালে আনি দিওঁ। সেইকাৰণে সিহঁতক 2-3 বছৰ ধুনীয়াকৈ যায় মানে আৰু ভাল বেগকেইটা আনি দিলে আৰু কষ্টও নাপায়। ইয়াতে মানে হেৰি থাকে যে অলপ দামী বেগকেইটা স্পঞ্জৰ দৰে হেৰি থাকে, তো বেছি কষ্ট নাপায় সেইকাৰণে। তো আপোনালোকক যিখিনি পাৰোঁ মই দেখুৱালোঁ। আপোনালোকে চাব, কমেণ্ট কৰিব, লাইক কৰিব। তো আজি আৰু চাবা পৰি যাব তাই। আমাৰ টাটা দিয়া, টাটা দিয়া, বাই বাই। তো আজিলৈ সামৰিছোঁ। আপোনালোকে মোক উৎসাহ দিব। আপোনালোকে ভিডিঅ' অৱশ্যে মোৰ বাই বাই দিছ এইবা। তো আপোনালোকে ভিডিঅ' মই ডেইলি ব্লগেই দি আছোঁ। আপোনালোকে চাব, তথাপিতো বেয়া নাপাব আৰু। বাহিৰত ভাবিছোঁ লাহে লাহে আৰু যাম আৰু আপোনালোকে পাব নিশ্চয় আউটিং ব্লগবিলাক পাব লাহে লাহে। তো আজিলৈ আহিছোঁ। আপোনালোকে মোৰ চেনেলটো অকণমান আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰিব। তো আহিছোঁ, বাই বাই।